প্ৰিয় দৰ্শক, প্ৰতিবাৰৰ দৰে যেনেধৰণে আপোনাক শুদ্ধ, সঁচা আৰু অতি গুৰুত্বপূৰ্ণ খবৰটো দিবৰ কাৰণে চেষ্টা কৰোঁ, ঠিক সেইদৰে এই ভিডিঅ'টো আপোনাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো মিছ কৰে তেতিয়াহ'লে যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বা অন্য আঁচনিৰ হিতাধিকাৰী তেতিয়াহ'লে আপুনি এই আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। তাৰ আগতে মই যদি মিছা কথা কৈ আছোঁ তেতিয়াহ'লে এই ভিডিঅ' ক্লিপটো আপোনালোকে পোনপ্ৰথমে চাই লওক। আজিও নাম কটাৰ চিষ্টেমটো আছে, হোৱা বুলি ধৰা পৰিলে এইবাৰে এই মাহতে ধৰক আমি আপোনালোকক জনাবলৈ পাম। গতিকে এনেকুৱা যিবিলাক অভিযোগ থাকে আপোনালোকে দিব, সেই নামবিলাক কৰ্তন হ'ব আৰু যিসকল পাবলগীয়া হিতাধিকাৰীৰ নাম আপোনালোকে দিব। আৰু কোনোবা যদি অযোগ্য হিতাধিকাৰী হৈছে, আপুনিও DLMCৰ মেম্বাৰ, ডিষ্ট্ৰিক্ট লেভেল কমিটিখনৰ আপুনি মেম্বাৰ, গতিকে আপুনিও তাত দায়িত্বটো লৈ চাব যাতে আমি কৰ্তন কৰিব। ইয়াত কৰ্তন কৰাততো কোনো অসুবিধা নাই। চালে আপোনালোকে ভিডিঅ' ক্লিপটো, এতিয়া ভিডিঅ' ক্লিপটো চাই পেলাই গম পালে যে বিধানসভাৰ মজিয়াত যিগৰাকী আমাৰ বিত্তমন্ত্ৰী আছে জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই অৰুণোদয় হিতাধিকাৰীসকলৰ সন্দৰ্ভত তেওঁ কি মন্তব্য কৰিছে বা কোনসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ এইবাৰ ধন লাভ কৰিব, কেনেধৰণে লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন প্ৰক্ৰিয়া চলি আছে, তাৰ সন্দৰ্ভত তেওঁ বিধানসভাত এগৰাকী বিৰোধী বিধায়কে যি প্ৰশ্ন সুধিছিলে তাৰ উত্তৰ তেওঁ দিছিলে। আৰু সেই উত্তৰত আপোনালোকে সেই কথাখিনি ইতিমধ্যে গম পাইছে যে অৰুণোদয় আঁচনিখন হৈছে অসম চৰকাৰৰ এখন ফ্লেগশ্বিপ আঁচনি আৰু এই আঁচনিখনৰ জৰিয়তে বহুতো দুখীয়া পৰিয়াল চলি আছে। তেওঁলোকে 1250 টকাকৈ লাভ কৰি সেই পৰিয়ালসমূহ যিহেতু জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁলোকে চলি আছে, খাই পিঠি এটা মানে জীয়াই আছে। আৰু সেই সন্দৰ্ভত তেওঁ যিহেতু বহুত ভুৱা হিতাধিকাৰী আছে আৰু কৈছে যে আধাৰৰ কথা কৈছে, তেওঁ বাকী ভুৱা হিতাধিকাৰীৰ কথা কৈছে বা অন্যান্য তেওঁ কিছুমান পইণ্ট উল্লেখ কৰিছে। আৰু মই লগতে নিউজ আৰ্টিকলটো দেখাই দিছোঁ যে অসমত কেনেধৰণে CSC চেণ্টাৰসমূহত আপোনালোকে যিহেতু এটা বেংকত গৈ পেলাই একাউণ্ট নোখোলে, বহু হিতাধিকাৰীয়ে বেংকত গৈ একাউণ্ট নোখোলে, কাৰণ বেংকত একাউণ্ট খুলিবৰ কাৰণে আকৌ ধনৰ প্ৰয়োজন হয়। সেইকাৰণে CSP চেণ্টাৰ বা CSC চেণ্টাৰসমূহত গৈ পেলাই বহুত হিতাধিকাৰীয়ে বেংক একাউণ্ট খোলে। আৰু সেই বেংক একাউণ্ট খোলাৰ লোকসকলৰো কি হৈছে, বেংক একাউণ্টসমূহত ভুৱা তেওঁলোকে যিসমূহ তাত আধাৰ কাৰ্ড দি থৈ আহে বা পান কাৰ্ড দি থৈ আহে, সেই আধাৰ কাৰ্ড পান কাৰ্ডসমূহ ব্যৱহাৰ কৰি পেলাই আকৌ বেলেগকৈ ভুৱাকৈ তেওঁৰ নামত একাউণ্ট খুলি পেলাই কি কৰিছে, হিতাধিকাৰীসকলৰ ধন আত্মসাৎ কৰিছে বা তেওঁৰ নামত ভুৱা লেনদেন এটা স্কেম চলি আছে। গতিকে কথা হ'ল 3 আগষ্টৰ দিনাখন যিহেতু মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিছে যে অৰুণোদয় হিতাধিকাৰীসকলে ধন লাভ কৰিব, কিন্তু যিসকল উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট এইসমূহ জিলাত বানাক্ৰান্ত লোক আছিলে, সেই লোকসকলৰ কাৰণে 1 আগষ্টৰ পৰা ধন দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু তেওঁলোকক 2500 টকাকৈ ধন দিব। আৰু সেই যিসকল বানাক্ৰান্ত লোক সেইসকলে যিটো মানে ভয়াৱহ বান হ'ল, এনেকুৱা ধৰণৰ বান দেখা নাই, গোটেই ঘৰ ধ্বংস হৈ গৈছে, সেইসকলে বাৰু ধন লাভ কৰক সোনকালে। চৰকাৰে 15,000 টকাকৈ দিম বুলি কৈছে, কিন্তু 15,000 টকাৰে তেওঁলোকে কি হ'ব, তেওঁলোকক লাখ লাখ টকা দিয়ক, তেওঁলোকৰ যিমানখিনি ক্ষতি হৈছে গোটেইখিনি ক্ষতি পূৰণ কৰক। সেইখিনি চৰকাৰে যেনেধৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য ল'ব লাগে, কেন্দ্ৰীয় চৰকাৰৰ পৰা ধন ল'ব লাগে বা অসম চৰকাৰে যি ধৰণে যেনেকৈ পাৰে বা আমাৰ যিসকল সাধাৰণ ৰাইজ আছে, সাধাৰণ ৰাইজে যেনেধৰণে সহায় কৰে তেওঁলোকক সেইখিনি সহায় কৰক। সেইটো বাৰু এটা বেলেগ চেপ্টাৰ। এতিয়া এই চেপ্টাৰটোত আহিছোঁ যে আপোনালোকে বাকী যিসকল অৰুণোদয় হিতাধিকাৰী আছে, অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে মন্ত্ৰীজনে কৈছে যে বহুত হিতাধিকাৰীৰ নাম কৰ্তন হৈছে। কিয় নাম কৰ্তন হৈছে মই আপোনালোকক বাৰে বাৰে আগৰ ভিডিঅ'সমূহত ৰিপিটেডলি কৈ আছোঁ। আপোনালোকে সেই কথাসমূহ যদি গুৰুত্ব সহকাৰে লৈছিলে তেতিয়াহ'লে আপোনালোকৰ নাম কৰ্তন নহয়। যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাছিলে বা গুৰুত্ব সহকাৰে লোৱা নাছিলে তেতিয়াহ'লে আপুনি কি হ'ব পাৰে, এইবাৰ 3 আগষ্টৰ যিটো অৰুণোদয়ৰ ধন আছিলে সেই ধনটোৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। আৰু এটা মাহৰ পৰা বঞ্চিত হোৱাৰ পিছত, এটা মাহ আপোনাৰ গেপ হোৱাৰ পিছত আপুনি আৰু সেই অৰুণোদয় ধন নাপায়। এতিয়া অৰুণোদয় আঁচনি সন্দৰ্ভত 2টা বিগ আপডেট আপোনালোকক দিবলৈ কাৰণে গৈ আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তাৰ লগে লগে পোনপ্ৰথমে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু কমেণ্টত কিবা যদি কনফিউজ থাকে তেতিয়াহ'লে কনফিউজটো আপুনি সুধিব পাৰে। আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টোত যদি এটা লাইক কৰি দিয়ে তেতিয়াহ'লে মই এটা মটিভেশ্যন পাওঁ, আৰু মটিভেশ্যন পালে আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট যিসমূহ আপডেট থাকে, যিসমূহ খবৰ থাকে সেইসমূহ আপোনাক জনাবৰ কাৰণে চেষ্টা কৰিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়ক। এতিয়া আহিছোঁ আমি মূল কথাসমূহলৈ। মুখ্যমন্ত্ৰীজনে যিহেতু 3 আগষ্টৰ পৰা অৰুণোদয় হিতাধিকাৰীসকলৰ ধন দিম বুলি কৈছে, এই জালখন আপোনালোকে বুজি পাব লাগিব। জালখন মানে এটা ছিষ্টেম হয়, সেই ছিষ্টেমটো মই বুজাই দি আছোঁ। সেই ছিষ্টেমটো বুজি পালে আপোনালোকে গোটেই কথাখিনি ক্লিয়াৰ হৈ যাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, মই গোটেইখিনি কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। প্ৰথম কথা হ'ল যে আপোনাৰ আধাৰ, তাৰপিছতে বেংক একাউণ্ট, ঠিক আছে, পান কাৰ্ড,
এই তিনিটা ডকুমেণ্টৰ ওপৰতে গোটেই কথাখিনি নিৰ্ভৰ কৰে কাৰণ আপোনাক বাৰে বাৰে কৈছোঁ যে আপোনাৰ আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত লিংক হৈ থাকিব লাগিব আধাৰ কাৰ্ডখন যদি বেংক একাউণ্টৰ লগত লিংক হৈ আছে সেই আধাৰ কাৰ্ডখন আপোনাৰ যিখন পেন কাৰ্ড বা পান কাৰ্ডখনৰ লগত লিংক হৈ থাকিব লাগিব আৰু এই পান কাৰ্ডখন বেংক একাউণ্টত আপুনি যিহেতু বেংক একাউণ্ট খোলাৰ লগে লগে বেংক একাউণ্টত কি দিব লগা হয় আপোনাৰ পান কাৰ্ডখন দিব লগা হয় সেইটো বাৰু পান কাৰ্ডখন তাত দিয়া হৈ থাকে কিন্তু আধাৰ পান এই দুইটা লিংক হৈ থাকি এই ডকুমেণ্টছখিনি আপোনাৰ বেংক একাউণ্টৰ লগত থাকিব লাগিব বা আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত লিংক হৈ থাকিব লাগিব তেতিয়াহে আপুনি কি হ'ব পাৰে চৰকাৰে যিহেতু ডিবিটি অৰ্থাৎ ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ইয়াৰ মাজত তৃতীয়জন মানুহ সোমাই নাথাকে ঠিক আছে ইয়াৰ এই ছিষ্টেমটোৰ মাজত তৃতীয়জন মানুহ সোমাই নাথাকে যেতিয়া চৰকাৰে ধৰি লওক চৰকাৰে ডাইৰেক্ট কি কৰিব বেংকত পইচাটো দি দিব আপোনাৰ যিটো ধৰি লওক যিটো বেংক SBI হওক অসম গ্ৰামীণ বিকাশ বেংক হওক পাঞ্জাৱ নেশ্যনেল বেংক হওক যি বেংক হয় সেই বেংকসমূহক কি দি দিব পইচাখিনি দি দিব আৰু সেই বেংকসমূহে ডাইৰেক্ট আপোনাৰ একাউণ্টত কি কৰিব পইচাটো ট্ৰান্সফাৰ কৰিব সেইটো হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ইয়াত আৰু তৃতীয়জন মানুহে অমুকক দিব লাগে তমুকক দিব লাগে এইবিলাক কৰি নাথাকে কম্পিউটাৰৰ যোগেদি চৰকাৰে এই পইচাখিনি বেংকক দিব বেংকে ডাইৰেক্ট আপোনাক কি দিব আপোনাৰ একাউণ্টত পইচাটো ভৰাই দিব এইটোকে কোৱা হয় ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ইয়াৰ মাজত তৃতীয়জন মানুহ সোমাই নাথাকে তাৰ কাৰণে আপুনি এইখিনি কাম যিখিনি টেকনিকেল কাম হয় যিখিনি আপোনাৰ ডকুমেণ্টছৰ কাম হয় এই ডকুমেণ্টছৰ কামখিনি আপুনি কি কৰি ৰাখিব লাগিব ঠিক কৰি ৰাখিব লাগিব তাৰপিছত দ্বিতীয়টো কাম হৈছে এইটো হৈছে ইম্পৰ্টেণ্ট কাম 1 আৰু 2 নম্বৰ ইম্পৰ্টেণ্ট কামটো হৈছে আপোনাৰ যিটো বেংক হয় বেংকৰ KYC আপুনি বহুত দিন ধৰি অৰুণোদয় ধন পোৱা নাই যেতিয়া নিৰ্বাচন আহিছিলে নিৰ্বাচনৰ পিছৰ পৰাই আজি কেইবামাহো হ'ল এই কেইবামাহত আপুনি কি কৰিছে বেংকৰ পৰা কোনো ধৰণৰ ধন অৰুণোদয় কোনো ধৰণৰ ধন চৰকাৰৰ পৰা লাভ কৰা নাই তাৰ ফলত আপোনাৰ বেংক একাউণ্টটো কি হৈছে মানে ফ্ৰিজ হৈ আছে বা বেংক একাউণ্টটো কি হৈছে হোল্ড হৈ আছে বেংক একাউণ্টটো বহুত হিতাধিকাৰী আছে যিসকলে নেকি বেংক একাউণ্টৰ জৰিয়তে সেই চৰকাৰৰ পৰা অহা পইচাটো ট্ৰানজেকশ্যনৰ বাহিৰে আৰু তেওঁলোকে কোনো ধৰণৰ ট্ৰানজেকশ্যন নকৰে যিসকলে ধৰি লওক ট্ৰানজেকশ্যন কৰি আছে ট্ৰানজেকশ্যন কৰি থকা সকলৰ কথাটো বেলেগ কিন্তু বহুত হিতাধিকাৰী 100জন হিতাধিকাৰীৰ ভিতৰত 80জন হিতাধিকাৰী কি কৰে তেনেকুৱা ধৰণৰ কোনো ট্ৰানজেকশ্যন নকৰে চৰকাৰৰ পৰা অহা পইচাটো উলিয়ালে আৰু হ'ল কিন্তু সেই 100জনৰ ভিতৰত 20জনেহে কৰিছে সেই 80জনৰ কি হৈ থাকে বেংক একাউণ্টসমূহ বেংকে যিহেতু কাষ্টমাৰজন জীয়াই আছেনে নাই কাষ্টমাৰজন জীৱিত নে মৃত কাষ্টমাৰজন এইজন সঁচা কাষ্টমাৰ হয়নে নহয় তাৰ কাৰণে বেংকে কি বিচাৰি থাকে KYC মানে হৈছে নো ইয়ৰ কাষ্টমাৰ মানে কাষ্টমাৰজন কোন হয় সেইটো বেংকে জানিব লাগিব আৰু সেইকাৰণে বেংকত KYCটো গুৰুত্বপূৰ্ণ এতিয়া 3 আগষ্টত যিহেতু ধন চৰকাৰে দিব তাৰ আগত যদি আপুনি এই দুটা কাম কৰি লোৱা নাই প্ৰথমটো হৈছে আধাৰ লিংকিং পান কাৰ্ড লিংক এই কামখিনি যদি আপুনি বেংকৰ লগত কৰি ৰখা নাই আৰু 2 নম্বৰ কামটো হৈছে বেংক KYC বেংকৰ যিটো KYC আপডেট হয় CSC চেণ্টাৰত খুলিছে যিহেতু বেংক একাউণ্ট বা গাঁৱলীয়া বেংকত যিহেতু আপোনালোকে বেংক একাউণ্ট খুলিছে অসম গ্ৰামীণ বিকাশ বেংকত যদি বেংক একাউণ্ট খুলিছে তাত কি হয় আপোনাৰ KYCটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ KYC আপডেট কৰি থাকিব লাগে বেংকসমূহে গম পাই থাকিব লাগিব যে এই কাষ্টমাৰজন আছেনে নাই কাষ্টমাৰজন হয়নে নহয় এইটো বেংকে গম পাই থাকিব লাগিব আজিকালি যিহেতু ডিজিটেল যুগ আৰু ডিজিটেল যুগত আগতে বেলেগ কথা আছিলে কাগজ বহি কথা আছিলে তাত মাহৰ পিছত মাহ ধৰি অডিট বহে তাৰপিছতহে এইবিলাক হয় কিন্তু আজিকালি প্ৰতিদিনে অডিট হৈ যায় সপ্তাহত অডিট হৈ যায় 15 দিনৰ মূৰে অডিট হয় আৰু অডিট হোৱাৰ লগে লগে এইবিলাক কথা বেংকে কি কৰে বিচাৰে এতিয়া 3 আগষ্টৰ আগতে আপুনি সেইকাৰণে মই আপোনাক খবৰটো দিছোঁ 3 আগষ্টৰ আগতে এই দুটা কাম আপুনি সোনকালে কৰি লওক আপুনি মই মিছা কথা কৈ থকাটো নাই নিজে আপোনালোকে কি কৰিলে ভিডিঅ' ক্লিপটো চাই নিজে বুজি পালে যে এইখিনি কাৰণে বহু হিতাধিকাৰীৰ নাম কৰ্তন প্ৰক্ৰিয়া চলি আছে এই দুটা কাম যদি আপুনি কৰি ৰাখে তেতিয়াহ'লেহে 3 আগষ্টৰ পৰা চৰকাৰৰ যিটো অৰুণোদয় আঁচনিৰ 1250 টকা এইবাৰ হয়তো পইচা কম আহিবও পাৰে কোনো ঠিক নাই কাৰণ উজনি ফালে যিটো মানে পৰিস্থিতি হৈছে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল সেইটো কাৰণে চৰকাৰ এটা মানে চৰকাৰ ফাইনেন্সিয়েলি চৰকাৰে
টকা পইচা অলপমান অসুবিধা হৈ গৈছে, তাৰ কাৰণে অলপ খেলি মেলি হ'ব পাৰে। সেইকাৰণে চৰকাৰে যিসমূহ যোগ্য হিতাধিকাৰী, সেই যোগ্য হিতাধিকাৰীসকলৰ একাউণ্টতহে পইচা পঠাব। এইটো কথা আপোনালোকে ভালকৈ শুনি লওক, যদি কথাটো এতিয়াও গুৰুত্ব দিয়া নাই। যিসকল যোগ্য হিতাধিকাৰী চৰকাৰে খুচৰি যোগ্য হিতাধিকাৰীসকলকহে পইচা পঠাব। বাকী চৰকাৰে পইচা তেনেকুৱা ধৰণৰ ফেক হিতাধিকাৰী বা এইবিলাক কাম যোনে কৰি ৰখা নাই সেইবিলাক হিতাধিকাৰীক পইচা নপঠায়। আৰু 3 নম্বৰ আপোনালোকক এটা আপডেট দি থৈ দিওঁ যে 3 নম্বৰ আপডেটটো হৈছে অৰুণোদয় সাৰথি, ঠিক আছে। মানে অৰুণোদয়ৰ কাৰণে এজন সাৰথি বা অৰুণোদয় আঁচনি কাম কৰিবৰ কাৰণে প্ৰতিটো বিধানসভা সমষ্টিতে এজন এগৰাকী ব্যক্তিক কি কৰিব, নিযুক্তি দিব। আৰু সেই ব্যক্তিগৰাকীয়ে এতিয়া বহুতে এইবিলাক ডকুমেণ্টছ চব ঠিক থাকে, তাৰপিছতো পইচা নোসোমায়। বহুতে আবেদন কৰে, আবেদন কৰাৰ পিছতো পইচা নোসোমায়। বহুতে আবেদন ক'ত কৰিম কি কৰিম তাকে বিচাৰি মানে মাথা গৰম হৈ থাকে। বহুতে ক'ত কৰিব লাগিব আবেদন সেইটো বুজি নাপায়, বা কামখিনি কেনেকৈ কৰিব লাগিব সেইখিনিও বুজি নাপায়। যোগ্য হিতাধিকাৰীসকল বঞ্চিত হৈ থাকে। তাৰ কাৰণে চৰকাৰে কি কৰিছে, প্ৰতিটো সমষ্টিতে এজন অৰুণোদয় হিতাধিকাৰী কি কৰিব, নিযুক্তি দিব। আৰু এই প্ৰক্ৰিয়াটো এমাহ বা 2 মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব। আপোনালোকে যিসকল নতুন হিতাধিকাৰী আছে তেওঁলোকে এতিয়াৰ পৰা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। অৰুণোদয় হিতাধিকাৰী সাৰথীজনক লগ কৰি পেলাই আপোনালোকে যদি যোগ্য হয়, সেই ক্ৰাইটেৰিয়াখিনি যদি ফুলফিল কৰে, যিটো চৰকাৰে মানে যোগ্যতাৰ যিটো চৰ্ত বান্ধি দিছে সেইখিনি যদি আপুনি ফুলফিল কৰে, তেতিয়াহ'লে এই অৰুণোদয় সাৰথীজনৰ জৰিয়তেও আপুনি অৰুণোদয়ৰ ধন লাভ কৰিব পাৰিব। এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ আপডেট। আপুনি যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ কথাসমূহ বা খবৰসমূহ লাভ কৰি থাকিবৰ কাৰণে পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।